দাসৰ ডেইলি ব্লগ লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, আমি ভালে আছোঁ। ঠিক আছে, বহুত দিনৰ মূৰত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে চাই থাকিব, অকণ স্কিপ নকৰাকৈ চাই থাকিব। এয়া বাহঁতৰ ঘৰত আহিছোঁ ফুৰিবলৈ। সন্ধিয়া ৰুমত থাকি থাকি আমনি লাগি গৈছে, সেইটো কাৰণে ভাবিলোঁ বাহঁতৰ ঘৰত আহোঁ, অকণমান মনটোও ভাল লাগিব কথা চথা পাতিলে, সেইটো কাৰণে ওলাই আহিলোঁ। চাই থাকোঁ আপোনালোকৰ আগলৈকে। এয়া বাহঁতৰ ঘৰত আহি গৈছোঁ। বিবিচা এই পুতলাটো নাযোৱা, তোমাৰ পুতলিটো কি কৰিলা? অঁ, এয়া বিবিচাহঁতৰ ঘৰত আহিছোঁ আমি। দিবা নেকি? বিবিচাই মোক গিফ্ট এটা দিছে, থেংক ইউ। মোক দিছা এইটো, হেপী বাৰ্থডে গিফ্ট দিছা, থেংক ইউ। এইফালে আহাচোন, তুমি হাই বুলি কৈ দিয়াচোন। হাই, মোৰ নাম বিদিশা কাশ্যপ, কৈ দিয়া। বিবিচা কাশ্যপ, বিবিচা কাশ্যপ। ওচৰৰ পৰা কৈ দিয়া, হেল্ল' গাইজ কৈ দিয়া। ভালনে আপোনালোকৰ? ভালনে? ঠিক আছে, পিছত লগ পাই আছোঁ, কৈ দিয়া। বাই বাই। এয়া আমি জুচ খাইছোঁ, বেদনা জুচ বাই দিছে বনাই, খাই লওঁ তাৰপিছত লগ পাই আছোঁ। বাহঁতৰ ঘৰত আহি আমি এৰিয়েং চাই আছোঁ। এইবোৰ ওলোৱা বাচ্চাবোৰ, এইবোৰ চাম দিয়া, সেইখিনি আনো। এয়া আমি এতিয়া চাহ খাম, চাহৰ লগত কি আছে। এয়া চাহ খাই আহি পেলাই আৰু ভিডিঅ' কৰা নহ'লে, ডাইৰেক্ট এতিয়া ভাত খাবলৈ বহিছোঁ আৰু। ঠিক আছে, ভাত খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। এয়া বনাইছে পনীৰ তৰকাৰী বনাইছে, এইফালে ভাত বনাইছে। আজি আৰু এনেকেই, আজি ভাত সাজ এনেকেই খাম আৰু। ঠিক আছে, আজি যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই।